Hey guys, welcome back to my YouTube channel Rajdi Vlogs. আজি 7 এপ্ৰিল 2021 World Health Day বছৰ সকলোকে শুভেচ্ছা থাকিল যাতে সকলো পজিটিভ আৰু হেলথি হৈ থাকে তাৰে কামনা কৰি আজি ভিডিওটো হেলথ স্পেশাল ভিডিও হ'ব সো আপোনালোকে ভিডিও চাই থাকক বডি কিমান দিনত বডি বনাব পাৰিব কেনেকৈ বডি বনাব পাৰিব কিমান সময় লাগে বডি বনাব কিমান কনফিউজ দূৰ কৰিবলৈ আজি ভিডিওটো আপোনালোকে অন্তলৈকে চাই থাকক অলপ স্কিপ নকৰিব গোটেইখিনি বুজি পাব যদি ভিডিওটো ভাল পায় তেনে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব যদি এতিয়ালৈকে ৰাজদি ব্লগছ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰে যদি সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব বেল আইকন প্ৰেছ কৰাৰ লগে লগে ৰাজদি ব্লগছ ইউটিউব চেনেলৰ আপোনালোক ফেমিলি হৈ যাব সো দেৰি নকৰিব ৰাজদি ব্লগছ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰক সো গাইস আপোনালোকক কৈছিলো কোনখিনি আছে কি আছে গোটেইখিনি প্ৰশ্ন উত্তৰ জানিবৰ কাৰণে আমি আহিছো যে জামগুৰিহাটত দেখিছে জামগুৰিহাটৰ পুলিচ পইণ্ট দেখিছে পুলিচ পইণ্টৰ পৰা এইটো কৰ্নাৰতে আমাৰ জিমটো আছে ড্ৰিম জিম আপোনালোকে সকলোখিনি আহিব পাৰে দেখিছে আপোনালোকে ড্ৰিম জিম নামটো দেখিছে আপোনালোকে এতিয়া ভিতৰত যাম ভিতৰত গৈ সাৰৰ পৰা গোটেইখিনি সো গাইস সো ফাইনালি আমি আহি পাই গলো আমাৰ ড্ৰিম জিম আপোনালোকক কৈছিলো জামগুৰিহাটৰ জিম আছে আপোনালোকে আহি চাব পাৰে সো আপোনালোকে গোটেইখিনি দেখাব চেষ্টা কৰিম প্ৰথমে আমি সাৰক চিনাই কৰি লম সাৰৰ কথাটো পাতিম তাৰপিছত গোটেইখিনি দেখাব চেষ্টা কৰিম সো বলক আমি সাৰক চিনাই সো গাইস সাৰজন আহিব আছিলে সাৰৰ কথা জানিব বিচাৰিম সাৰৰ ইন্ট্ৰোডাকচনৰ প্ৰথমে দিলৈ সো গাইস আজি ওয়ার্ল্ড হেলথ ডে সকলে জানে 7 এপ্রিল 2021 সো আজি সাৰৰ ওচৰত আহিছো সাৰৰ পৰা কিছু জানিব বিচাৰিম হেলথ কেনেকৈ এটা হেলথ বজাই ৰাখিবলৈ কিমান কি প্ৰয়োজন হয় কেনেকৈ হেলথ বনাব পাৰে সো বডি অলপ ট্ৰান্সফৰ্ম কৰিবলৈ বা নতুনকৈ সৃষ্টি কৰিবলৈ কি প্ৰয়োজন হয় কি কেনেকৈ কৰিব পাৰে গোটেইখিনি সাৰৰ পৰা জানিব চেষ্টা কৰিম আজি সো ওৱান বাই ওৱান কি বনাই লৈছো আপোনালোক মই পাহৰি যাওঁ যদি অলপ কনফিউজন মোৰ লগত হৈছিলে সো গোটেইখিনি আজি সাৰৰ লগত ডিসকাস কৰিম সো নমস্কাৰ So, sir, জিমটো কোনখিনিত আছে আপোনাৰ মোৰ জিমটো তোমাৰ tezpur যিটো ৰোড আছে tezpur বাছ ষ্টেণ্ড দিকে আমাৰ বাছ ষ্টেণ্ডৰ অপজিটতে জিমটো আছে আপোনাৰ সো এতিয়া সাৰ পৰা আজি জানিব চেষ্টা কৰিম প্ৰথম এটা কৰি কোৱেশ্চন জানিব চেষ্টা কৰিম আপোনালোকে চাই থাকিব স্যার পার ডে স্টুডেন্ট কিমান থাকে স্যার আপোনাৰ জিমটোত পার ডে বৰ্তমান এতিয়া কম আছে একচুৱেলি আমাৰ এতিয়া মানে নিউট্ৰি পৰীক্ষা আৰু হাইস্কুল পৰীক্ষাৰ জন্য আমাৰ স্টুডেন্টৰ বাঢ়ে বৰ্তমান 50-60 মান আছে এতিয়া পাৰ ডে আৰু মেল ফিমেল দুজনে মিলাই পাৰ ডে 50 আছে তো গাইস মোৰ কনফিউজন অলপ আছে সো অলপ কোৱেশ্চন বনাই দিছো ছাৰক সুধিম কি কৰে কেনেকৈ কৰি চৰ্চা কৰিব পাৰিম সো আপোনালোকে এটা কৰি কোৱেশ্চন সুধিম আপোনালোকে চাই যাওক স্যার একচুয়ালি মানুহে জিম কিয় কৰিব লাগে কিয় কৰিব লাগে বহুত একচুয়ালি ডাঙৰ প্ৰশ্ন কথাটো মোৰ জ্ঞান আছে সুস্থ শৰীৰ এটা পাবৰ কাৰণে আমাৰ এক্সাৰচাইজটোৰ মাধ্যমটো আমাৰ যে ৱেট এক্সাৰচাইজ এনেকুৱা নহয় আমি আসনত কৰিব পাৰোঁ মানে আমি কিছুমান দৌৰৰ কৰিব সাঁতোৰ কৰিব পাৰোঁ এইবিলাক কাৰ্ডিঅ' বুলিয়েই নহয় শৰীৰৰ চৰ্চা মানে যিবিলাক আমাৰ ব্যায়াম আছে বিভিন্ন মাধ্যম আছে একচুৱেলি মই জিম বুলি নকওঁ বিভিন্ন মাধ্যমৰ যদি আমি আচলতে আমি শৰীৰ এক নম্বৰ কামটো কৰিছোঁ আমি এটা সুস্থ শৰীৰ থাকিলে এটা সুস্থ মনৰ অধিকাৰ হ'ব পাৰোঁ যে আমি মহাপুৰুষসকলে এটা দামী সেই কথাটোকে আমি আৰম্ভ কৰিম আজি বৰ্তমান যুগত যিটো আপোনাৰ মানে সমস্যাই দেখা দিছে আমাৰ খাদ্য সমস্যাই হওক যিবিলাক আমাৰ ঘৰত সো নেক্সট কোৱেশ্চন জিম কেনেকৈ কৰিব লাগে জিম কেনেকৈ কৰিব লাগে জিম আচলতে কেনেকৈ কৰিব লাগে একাষত ক'ব নোৱাৰি বিভিন্ন ধৰণৰ প্ৰশ্ন আহে আপোনাক সেইটো কাৰণে বহুত নীতি নিয়ম আছে বহুত এক্সপাৰ্ট হয় জিম কৰোঁতে কিছুমান আমাৰ কিছুমান নীতি নিয়ম থাকে এই নীতি নিয়মৰ বান্ধোনৰ মাজতে আমি কৰিলে আমাৰ জিম জইন কৰে সঠিক এজটো কোনটো সময় কোনটো মানে ছাৰ আমাৰ ধৰক এটা কোনোবা এজ পায় কোনোবা 18 বছৰ কোনোবা 20 বছৰ এইটো কিবা লিমিট আছে আচলতে জিম কৰা তেনেকুৱা সঠিক হয় নাই তথাপিতো আমি যেতিয়া হাৰ্ড ৱেট মাৰোঁ মানে কি আমাৰ বডিটো অলপ মেচিউৰ আমি এটা বিচাৰি আমি মিনিমাম 15 to 16 কাৰণে ষ্টাৰ্ট কৰোঁ আমি বেটাৰ বুলি ভাবোঁ সেইটোকে যে এটা 15-16 বছৰ বা যদি আমি আৰম্ভ কৰোঁ তেতিয়া অলপ মানে ভাল ছাৰ জিম কৰা কিবা লিমিট আছে নেকি কোনোবা ল'ৰা মানুহ বডি বনাব পাৰিব অলপ বয়সস্থ মানুহে বডি বনাব নোৱাৰিব অলপ ডাঙৰ মানুহে বডি বনাব নোৱাৰিব কিবা তেনেকুৱা আছে নেকি বিষয়টো নহয় বাৰু বিষয়টো এনেকুৱাহে যে আপুনি জিম আৰম্ভ যেতিয়া কৰি থাকিব আপুনি এক্সাৰচাইজটো আপুনি কৰি থাকিব টাইম নহয় সেই টাইমত প্ৰপাৰ গাইডেঞ্চ প্ৰপাৰ ডায়েট প্ৰপাৰ ৰুল ৰেগুলেশ্যন এইটো মেইনটেইন কৰিলে না নেচাৰেলি মানে ডেভেলপ হ'ব লিমিট তেনেকুৱা হিচাপে নাই আজি ধৰক এতিয়া চ' ডেট মোৰ এতিয়া আজি 50 ইয়াৰ্ছৰ ওচৰচি হ'ব মইতো জিম কৰি আছোঁ মই সদায় হেৰি কৰিব লাগে বুঢ়া বয়সৰ হ'ব বা বুঢ়া মানুহ
এনেকুৱা নহয় একচুৱেলি প্ৰপাৰ মেইনটেইন প্ৰপাৰ গাইডেন্স প্ৰপাৰ গাইড এই তিনিটা বস্তু যদি পুৰা বেলেঞ্চত আনিব পৰা ডেফিনেটলি এইটো চবেই দৌৰিবলৈ থাকিছে কোনো ধৰণৰ এজ লিমিট নাই সকলোৱে কৰিব পাৰে বডিটো নিজে মেইনটেইন কৰাটো নিজৰ দায়িত্ব চ' ছাৰে ক'লে কিছুমান কুৱেশ্যন আনচাৰ জানিলোঁ আৰু কিছু কুৱেশ্যন আছে আপোনালোকৰ ছাৰ চ' ছাৰ নেক্সট কুৱেশ্যন এতিয়া জিম কৰিলে ছাৰ ডাঙৰ ডাঙৰ বৈয়ামৰ ঔষধ খাই বডি বনাব পাৰে নেকি ছাৰ কিবা ধৰক ডাঙৰ কোনোবাই কয় ডাঙৰ বৈয়ামৰ ঔষধ খাই বডি বনাব পাৰে বডি বনালে কয় যে এইটো ছাপ্লিমেণ্ট লৈছে কিবা লৈছে ডাঙৰ বৈয়ামৰ ঔষধ খাইছে তেনেকুৱা কিবা ধৰণৰ কথা আছে এনেকুৱা কোনো যে বৈয়ামৰ ডাঙৰ বৈয়াম মানে ছাপ্লিমেণ্টৰ খাই লৈছে তেনেকুৱা কথা নাই একচুৱেলি যে ছাপ্লিমেণ্ট নোখোৱাকো আমি আগতে বহুত পাই আহিছোঁ তেনেকুৱা ছাপ্লিমেণ্ট নোখোৱাকো বহুত ডাঙৰ ডাঙৰ প্ৰতিযোগিতা আছিলে তো আজিকালি কি হৈছে সময়ৰ লগত সময় এতিয়া কি হয় ছাপ্লিমেণ্টবোৰ একচুৱেলি এইটো হয় যে কম খোৱা বেছিকৈ বেনিফিট ছাপ্লিমেণ্ট আমি হয়তো ফুড ছাপ্লিমেণ্টত ইমানখিনি আমি ছাপ্লিমেণ্ট আমি খাওঁ নেচাৰেল জেনেৰেল যিটো খাই থাকোঁ তাত আমাৰ আটাইখিনি আমি প্ৰটিন বা আটাইখিনি বস্তু আমি নাপাওঁ প্ৰটিন নিউট্ৰিশ্যনটো এইটো হয় বস্তু যে আমি নোপোৱাখিনি আমি তাৰ পৰা পূৰণ কৰিব পাৰোঁ আৰু সেইখিনি পূৰণ কৰিলে বডিটো আমাৰ ডেভেলপমেণ্ট হয় বৈয়ামৰ ঔষধ কিবা ছাপ্লিমেণ্ট খালে কিবা এফেক্ট হয় নেকি বাৰু ছাপ্লিমেণ্ট লোৱাৰ পিছত বা ছাপ্লিমেণ্টৰ ডাঙৰ বৈয়ামৰ ঔষধ খালে কিবা বডিত এফেক্ট হয় নেকি ছাৰ তেনেকুৱা ধৰণৰ কোনোবাই কয় ত' আপোনাৰ কনফিউজটো দূৰ কৰিব আহিছোঁ ছাৰ কিবা বেনিফিট হয়নে কিবা ইনফেক্ট হয় ছাপ্লিমেণ্টত তেনেকুৱা এফেক্ট নাই যদি প্ৰপাৰ গাইডেঞ্চৰ ছাপ্লিমেণ্ট লোৱা যায় নহ'লে আচলতে কি হয় আপোনাৰ বডিত কি ছাপ্লিমেণ্টত কৰিব সেইটো এটা এক নম্বৰ ডিপেণ্ড কৰে আপোনাৰ যিজনে আপুনি জানাৰ ট্ৰেইনিং দিছে তেওঁ কিদৰে আপোনাক গাইড কৰিছে সেইটো ট্ৰেইনিং কৰে আৰু একচুৱেলি ছাপ্লিমেণ্টৰ কাৰণে চবৰে নাথাকে আমি বজাৰৰ ছাপ্লিমেণ্ট পাওঁ চব ছাপ্লিমেণ্ট ল'ব নালাগে কিছুমান ধৰক এটা ভাল বহুত ভাল ভাল পুৰণা পুৰণা ব্ৰেণ্ডৰ ছাপ্লিমেণ্ট আছে ছাপ্লিমেণ্ট বেলেগ ব্ৰেণ্ডৰ ইউজ কৰিব লাগে এতিয়া বহুতে কি কৰে অনলাইনৰ পৰা কম দামতে বহুত ছাপ্লিমেণ্ট নাপায় কিন্তু সেইবিলাক অৰিজিনেল হয়নে না তাৰপিছত কি হয় সেইবিলাক খেলৰ আপোনাৰ এফেক্ট হ'ব পাৰে নহয় বুলিও নকওঁ বা আমি হ'ব বুলিও নকওঁ কিন্তু আমি পাইছোঁ তেনেকৈ ৰিজাল্ট যে হয়তো অলপ এফেক্ট হৈছে কিন্তু যদি ভাল ব্ৰেণ্ডৰ ছাপ্লিমেণ্ট আপুনি এটা লয় চ' গাইজ ছাৰে অলৰেডি ক'লে শুনিছে আপোনালোকে কোনো ধৰণৰ অনলাইন শ্বপিং নকৰিব অনলাইনত আপোনালোকে বিভিন্ন ধৰণৰ সস্তীয়া প্ৰটিন পাব পাৰে চ' একোৱা প্ৰটিন লৈ আপোনালোকৰ বডি ইফেক্ট হ'ব পাৰে 2-4 দিন বডি হ'ব পাৰে তাৰপিছত আকৌ যিমানটো আছে তাতকৈও কমি যাব পাৰে চ' অনলাইন শ্বপিং পালেও বোলে কম দামতে আপোনালোকে বাই নকৰিব চ' গাইডেঞ্চৰ ওপৰত পালোঁ বোলে লৈ নল'ব কাৰণ চাওক সকলোৰে মেট্ৰপলিজমৰ পৰিমাণ একে নাথাকে চ' আপোনালোকে পালোঁ বোলে নিজে নিজে ছাপ্লিমেণ্ট ল'ব চেষ্টা নকৰিব গাইডেঞ্চৰ ওপৰত চলিব তেতিয়া আপোনাৰ বডিটো ভাল হ'ব আশা কৰোঁ আপোনালোকে বডিটো আৰু ভালেই হয় মই জাষ্ট গাইজ আপোনালোকে বডিটো ভাল হ'বৰ কাৰণে চেষ্টা কৰিছোঁ যাতে কোনোবাই ভুল নকৰে ছাৰৰ পৰা আজি গাইডেঞ্চ ল'লোঁ ছাৰৰ বহুত বছৰৰ এক্সপিৰিয়েঞ্চ আছে কাৰণে ছাৰৰ পৰা ইণ্টাৰভিউ ল'ব আহিছোঁ আপোনালোকক আৰু কিছুমান কথা ছাৰৰ প্ৰশ্ন আছে ছাৰক সুধিব চেষ্টা কৰিম চ' গাইজ এতিয়া আমি সুধিম এইটো প্ৰশ্নটো বহুত কমনে থাকে বহুত ক্ষীণ বা বহুত শকত মানুহ এজনে বডি মানুহ এজন বা এজনীয়ে বডি বনাব পাৰিব নোৱাৰে এইটো কুৱেশ্যন ছাৰৰ পৰা জানিব চেষ্টা কৰিম আচলতে শকত বা ক্ষীণ বুলি তেনেকুৱা কোনো কথা নাই যে শকত মানুহে যে বডি বনাব নোৱাৰিব বা ক্ষীণ মানুহে বডি বনাব নোৱাৰিব কোনো হেৰি নাথাকে শকতো পাৰিব ক্ষীণো পাৰিব কাৰণ তেওঁ প্ৰপাৰ গাইডেঞ্চ মই সদায় কৈছোঁ যে তেওঁ যাৰ ওচৰত ট্ৰেইনিংটো লয় তেওঁ গাইডেঞ্চটো প্ৰপাৰলি লৈ যদি কৰে চ' গাইজ এতিয়া ছাৰৰ পৰা জানিব চেষ্টা কৰিম যে মৰ্ণিঙত ৱৰ্কআউট কৰা ভাল নে ইভিনিঙত ৱৰ্কআউট কৰা ভাল আচলতে মৰ্ণিং বা ইভিনিং কোনো একচুৱেলি টাইম টেবল তেনেকুৱা নাথাকে তথাপিতো আমি মানে ইভিনিংটো আমি মানে বেটাৰ বুলি ভাবোঁ কিয়নো মৰ্ণিঙতকৈ আমাৰ ইভিনিঙত ব্লাডবিলাক সদায় অলপ এক্টিভ হৈ থাকে আমাৰ শক্তিবিলাক অলপ ডেভেলপ হয় Burning the bridge that keeps us. I'm here and I'm feeling exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step still, hanging in the balance, not the life I want to live. I want to take it all, standing tall, fear I weighed the person you are. Oh, break out, I've got to see. Spent all my life holding all of it closely. I played it in a sense, a feel of discontent. I'm finally facing it all, fearless. আমি দাদাজনক সুধিম তেওঁ মিষ্টাৰ জামুগুৰিহাট হৈছিলে 2020 চনত চ' তেওঁৰ পৰা জানিব চেষ্টা কৰিম দাদা আপোনাৰ কেনেকুৱা লাগিছে জিম মাৰি কেইবছৰ হ'ল ইয়াত এক্সপিৰিয়েঞ্চ কেনেকুৱা আপোনাৰ মিষ্টাৰ জামুগুৰিহাটে শিকি যে আপোনাৰ মনৰ উৎসাহ কি আপুনি ভৱিষ্যত কি কৰিব বিচাৰে আপোনাৰ জিমৰ পৰাই কিবা আগত যাব পাৰিব বিচাৰেনে
মই এইটো জিমৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ 4 বছৰ প্ৰায় হৈ গ'ল আৰু প্ৰথম 2 বছৰ মই কণ্টিনিউ কৰিছিলোঁ, তাৰপিছত 1.5 বছৰ গেপ হৈ গ'ল। আকৌ লাষ্ট 6 মান্থৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইটো জিমেই প্ৰথম ষ্টাৰ্টিং আছিলে, তেতিয়া এইটো জিমৰ পৰাই মই আগবাঢ়িব বিচাৰোঁ। ভাল লাগিছিলে, সেইটো মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ আছিলে বডি বিল্ডিঙৰ। আৰু আমাৰ জামুগুৰিতে এইটো পাতিছিলে যেতিয়া পাৰফৰ্ম কৰিলোঁ, ঘণ্টাই ক'লে পাৰফৰ্ম কৰিবলৈ, গতিকে বহুত ভাল লাগিছিলে আৰু আগলৈ কৰিম বুলি আশা আছে। আৰু এজন দাদা আছে, দাদাজনক সুধিম তেওঁৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে, তেওঁ কেইবছৰৰ জিম কৰা, বডিটো বহুত ভাল বনাইছে, তেওঁ জানিব চেষ্টা কৰিম। জিম কৰি ইয়াত ভালেই লাগিছে, ছাৰৰ গাইড ভালকৈ, ছাৰে গাইড চাইড ভালকৈ দিয়ে, ভাল লাগে। এনেকুৱা 4 বছৰ হ'ল আৰু 4 বছৰ 2 বছৰ কণ্টিনিউ কৰিলোঁ, তাৰপিছত লকডাউন আহিলে, লকডাউনৰ কাৰণে বন্ধ হ'ল, তাৰপিছত আকৌ মই লকডাউনৰ পাছৰ পৰা এতিয়া আকৌ আৰম্ভ কৰিছোঁ, 3 মাহমান হৈছে আৰম্ভ কৰা। আৰু এজন ইয়াৰ ষ্টুডেণ্ট আছে, তেওঁ জানিব চেষ্টা কৰিম তেওঁ জিম কৰা কিমান দিন হ'লে ইয়াত। মই আছিলে ইয়াৰ ষ্টুডেণ্ট, তেওঁৰ পৰা জানিব চেষ্টা কৰিম কিমান দিন হ'ল তুমি জিম কৰা, কেনেকুৱা লাগিছে, তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হৈছে, ছাৰে কেনেকুৱা গাইডলাইন দিছে তোমাক? জিম কৰা আজি 3 মাহ হৈছে আৰু ছাৰ ভালদৰে আমাৰ জিম কৰা শিকাই আছে আৰু জিম কৰাটো আমাৰ ভালেই লাগিছে, কিন্তু প্ৰমাণো পাই আছোঁ, আমি ভাল পাই আছোঁ। লগতে এটা প'জ এটা দি দেখুৱাই দিম। মই জিম একচুৱেলি ষ্টাৰ্ট কৰিছিলোঁ 1991 পৰা। মোৰ এজন বন্ধু আছিল, তেখেত প্ৰয়াত, তেখেতে মোক লৈ গৈছিল মোৰ ভূপেন কাকতিদেৱ হ'ল কুশনতলাৰ হেড থাকে, তেওঁ বেটেলিয়নত চাকৰি কৰিছিলে। তেখেতৰ ওচৰতে মই এই আদিপাঠটো মানে জিমৰ মই শিকিছিলোঁ আৰু তেখেতৰ আশীৰ্বাদতে মই আজি এইখিনি পজিশ্যন পাইছোঁ বুলি ভাবিছোঁ নিজকে, বা এইখিনিলৈকে মই আহিব পাৰিছোঁ, আগবাঢ়িব পাৰিছোঁ। আমি যেতিয়া প্ৰথম কৰিছিলোঁ তেতিয়া পিছত আজিৰ নিচিনা আমাৰ অত্যাধুনিক আমি খুব সীমিত ইনষ্ট্ৰুমেণ্টৰে মানে প্লেটো এইবিলাক আমাৰ খুব সীমিত সংখ্যাৰে আমি মানে আৰম্ভ কৰিছিলোঁ। বাঁহৰ চিলিণ্ডাৰ আছিলে, আমাৰ বাঁহৰ প্লেটৰ আছিলে, সেয়াতে আমি আৰম্ভ কৰাৰ পিছতো মই যথেষ্টখিনি ছিনিয়ৰ মানুহৰ পৰা মই সহায় সহযোগ পাইছিলোঁ আৰু ৰাইজৰ আশীৰ্বাদ মৰম লৈ মই বৰ্তমান এই জিমটো চলাইছোঁ। ভৱিষ্যত পৰিকল্পনা ধেৰ আছে, পৰিকল্পনা বহুত আছে। এই জিমটো ডাঙৰ কৰা আছে, ইয়াৰ পৰা ভাল ল'ৰা ছোৱালী মই যাতে স্পৰ্টছমেনৰ কণ্ডিশ্যনত যাতে বাহিৰলৈ যায়, মানে ৰাজ্যিক পৰ্যায়, ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাতে মই আগুৱাই লৈ যাব পাৰোঁ, সেয়াই মোৰ সপোন। আৰু সেই সপোনটোকে মই মোৰ জিমটোৰ নাম দিছোঁ দ্য ড্ৰিম জিম, যে মোৰ সপোনৰ জিম। এই সপোনৰ জিমটো গঢ়োৱাত ৰাইজৰ সহায় সহযোগ, পৰামৰ্শ দিয়াত মানুহক সকলোখিনি মৰম বিচাৰি মই আগবাঢ়িছোঁ, তাতে মোক ৰাইজে সহায় সহযোগ কৰে। একচুৱেলি আমাৰ ইয়াত বহুত সমস্যা আছে। আমি হ'লেও অলপ মানে আমাৰ যিটো জেগাবোৰ, আমি অলপ পিছপৰা জেগাৰ পৰা ক'ব পাৰি। আমি ধৰক অৰ্থনৈতিকভাৱে ইমান সবল নহয়, আমাৰ ল'ৰা ছোৱালীখিনিও ইমান এটা মানে এফৰ্ট কৰিব নোৱাৰে, আৰু বডি বিল্ডিংটো হ'ল বহুত কষ্টলি বস্তু, বহুত কষ্টলি স্পৰ্টছ গেম, গতিকে এই গেমটোত বহুত খৰচ হয়। আৰু আমাৰ এটা মেইন প্ৰব্লেম আছে ইয়াত, যে আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে প্ৰপাৰ ডায়েটটো মেইনটেইন নকৰে। এইটো এটা বহুত ডাঙৰ প্ৰব্লেম, যে প্ৰপাৰ বডি বিল্ডিঙত ডায়েটটো খুব এচেঞ্চিয়েল, ডায়েট মেইনটেইনটো বহুত এচেঞ্চিয়েল। যদি ডায়েট মেইনটেইন নকৰে, হয়তো কোনোবা ল'ৰা বহুত ফেটছ হৈ যাব পাৰে, কোনোবা ল'ৰা চাফিচিয়েণ্ট যিটো তাৰ ৰিজাল্ট পাব লাগে সেই ৰিজাল্টটো নাপায়। আমাৰ অলপ আমি এই ক্ষেত্ৰত আমি অলপ অনুভৱ কৰিছোঁ। আচলতে জিম বা বডি বিল্ডিং, এনে আমি জিম কৰোঁ ধৰক এটা ফিজিকেল ফিটনেছৰ কাৰণে, আমি এটা বডিটো সুস্থ ৰাখিবৰ কাৰণে হেৰি কৰোঁ, এক্সাৰচাইজ কৰোঁ, আৰু আমি কৰোঁ এটা স্পৰ্টছৰ কাৰণে, যিটো আমি বডি বিল্ডিং বুলি কওঁ। বডি বিল্ডিং কৰিবলৈ কিন্তু বহুত মানুহৰ ধৈৰ্যৰ প্ৰয়োজন আছে। বডি বিল্ডিঙত কি হ'ল, কেইটামান বস্তু বহুত মানে কমন থাকে, ধৰক যেনে আপোনাৰ ধৰক পেইন থাকিবই, বিষ থাকিবই, চুৱেট ঘাম বাহিৰ হ'বই, আৰু মানুহৰ লাগিব ধৈৰ্য, আৰু নিজকে এই গেমটোৰ প্ৰতি উৎসৰ্গিত কৰিব লাগিব, নিজকে সমৰ্পণ কৰিব লাগিব, আৰু তেতিয়াহে কি হ'ব, বডি বিল্ডিঙত তেওঁ ছাকচেছ হ'ব। আৰু এইটো খুব মাইণ্ডলি ল'ব লাগিব। প্ৰপাৰলি নীতি নিয়মৰ কথা আছে ইয়াত, নীতি নিয়মটো বহুত মেইনটেইন কৰিব লাগিব। তেওঁ সময়মতে দিব লাগিব, সময়মতে খাব লাগিব, আৰু আমি যিমান খোৱা ক্ষেত্ৰত আমি যিমান যি হওক, আমি এটা কথা কওঁ যে আমি সহজ ভাষাত কওঁ যে কম খাবাত বেছি বেনিফিট ল'বা। আমি সেই আহাৰৰ প্ৰতি অলপ যত্ন ল'ব লাগিব, আৰু টাইম টেবুলটো আমি অলপ মেইনটেইন কৰিব লাগিব খোৱাৰ ক্ষেত্ৰত। আমি ইয়াত বহুত ল'ৰা ছোৱালী পাওঁ, তেওঁলোকে আহিব এমাহতে, তেওঁলোকে আহিব মানে বডিটো বনাব বিচাৰে, জিমটো ছাৰ মোৰ অমুক হ'ব নেকি, হাতখন ডাঙৰ লাগে, অমুক লাগে তমুক। আচলতে জিম বস্তুটো তেনেকুৱা নহয় যে মই এমাহতে আহি এটা মই বুকুখন বহুত ডাঙৰ বনাম,
বা হাতকেইটা বহুত ডাঙৰ বনাম ভাবছোঁ তেনেকুৱা বস্তু নহয় এই একচুৱেলি কমপ্লিট মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে মানসিকটো আমাৰ পূৰা একদম মানে কি বুলি ক'ম যে মানসিকতাটো চেঞ্জ কৰিব লাগিব আমি আৰু জিম বস্তুটো এনেকুৱাহে যে মই হাতখন ডাঙৰ কৰিবৰ কাৰণে জিম নহয় মোৰ এটা সুস্থ শৰীৰ সুস্থ মন এটা গঢ় দিয়াৰ ক্ষেত্ৰতহে আমি জিমলৈ আহিছোঁ আৰু এই জিমৰ প্ৰভাৱটো আমাৰ এনেকুৱা যে আমাৰ সমাজতো ই বিয়পি যায় আমি জিম কৰাৰ পিছত আমি য'তে ত'তে আমি অপপ্ৰয়োগ কৰিব নালাগে আমাৰ যদি বহুত পাৱাৰ ডেভেলপ হয় কিবা এটা আমি সমাজৰ বিৰোধী কাম কিছুমান কৰিব নালাগে আমি এই শক্তিখিনি আমি জিমৰ পৰা আহৰণ কৰা শক্তিখিনি হওক বা আমাৰ দেহৰ পৰা আহৰণ কৰা শক্তিখিনি হওক এই শক্তিখিনি সমাজৰ ভাল কৰিবৰ কাৰণে সকলোকে ল'ৰা ছোৱালী দেখাই লওঁ সুস্থ হৈ থকা সমাজৰ প্ৰতি দায়বদ্ধতা জিমৰ প্ৰথম ভিডিঅ' এইটো আমাৰ ইয়াৰ পৰা ৰিলিজ হ'ব ওলাই আছে আপোনালোকে সকলোৱে যেন ৰাজদীপ ব্লগটো চাই এই ল'ৰাজনক সকলোৱে সহায় সহযোগিতা কৰি উৎসাহ উদ্দীপনাই আগুৱাই লৈ যোৱাত সহায় কৰে তাই প্ৰাৰ্থনা জনাই বা সকলোৱে সহায় সহযোগ বিচাৰি আজি ইয়াতে সকলোৱে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ চ' সকলোৱে এবাৰ হাই কৰি দিয়া ভিডিঅ'টো আপোনালোকে আগলৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ যদি আপোনালোক জামুগুৰিহাট হয় নিশ্চয় ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ গাইজ এতিয়া আপোনালোকৰ ছাপোৰ্টৰ জৰুৰীত আছে আপোনাৰ ভাই বা সৰু ভাইটি বা দাদা কোনোবা এজন ভাবি আপোনালোকে ভিডিঅ'টো আগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ চ' আজি ভিডিঅ'টো ইমান আছিলে আকৌ লগ পাম নতুন এটা জেগালৈ নতুন এটা ষ্টৰী তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ জয় অসম